हेलो गाइस আপোনালোকৰ মাজত নতুন এটা ভিডিও লৈ আহি গলো গাইস চাই থাকিব আপোনালোকে মই কি কৰিব গৈ আছো চাই থাকিব গাইস বলক উপায় নাই গাইস দুখিয়া মানুহ নকৰিলেও নহয় কৰিব লাগে চলো কোৰখন লোৱা এতিয়া গাইস চাব পাৰিব ইয়া কোৰখন ললো এটো চাওক আৰু ইফালে আছে মোৰ লগত ওয়াইফ আছে মানে এতিয়া গৈ দেখাম কি খেতি কৰিম মানে খেতি মানে অলপমান দেখা পাবি আৰু বলক ইমানটো কোৱা নাযায় ভিডিঅ'ত চাই থাকিব আপোনালোকে দেখা পাই থাকিব গাইস চাই থাকক গৈ আছো এতিয়া গাইস ধুনীয়াকৈ কোৰখন লৈ আৰু ইফালে চাব পাৰিব বাগান কি ধুনীয়া চিনাৰী গাইস চাওক এইয়া কোৰখন লৈ ল'লে হিও মাই ওয়াইফ আজি কাম কৰিব লাগিব হিও বহুত ধুনীয়াকৈ কাম কৰে হি ঘৰত মানে বহুত মানে কিছু বহুত কাম কৰিব জানে গাইস বহুত কাম কৰে আৰু বুৱাৰী হ'লে আৰু কামো কৰিব লাগিব ন আৰু যিকোনো হওক মানে বুৱাৰী মানুহ মানে কাম কৰিব জানেই মই সেইটো বহুত বিশ্বাস কৰোঁ আৰু বুৱাৰী মানুহ কাম কৰেই অকল বুৱাৰী নহয় গাভৰু ছোৱালীও কাম কৰিব লাগে নতুন ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ আৰু মানে কিছুমান কথা কোৱাখিনি মানে ভুল হ'ব পাৰে ক্ষমা কৰিব গাইস যদি ভুল হৈ যায় ফাইনালি গাইস আহি পাই গ'লো আৰু এইয়া সেইটো হ'ল জলকীয়া খেতি গাইস চাওক জলকীয়া খেতিত আহি গ'লো জলকীয়াখিনি সৰু সৰু বেছি ডাঙৰ হোৱা নাই চাওক গাইস জলকীয়া গছ হয়নে বাৰু চাওক ভালকৈ চাওক সেইটো জলকীয়া সৰু সৰু হৈ আছে ডাঙৰ হোৱা নাই আৰু ডাঙৰ হ'লে গুটি লাগিলে মানে বিকিম আৰু গুটি লাগিলেতো আৰু বিকিব পাৰোঁ আৰু আজিকালি মানে ইমান জলকীয়া দাম নাই জলকীয়া কেজি 30-40 টকামান গৈ আছে নেকি কেজি তো কৰিলোঁ যেতিয়া আৰু উপায় নাই কৰিব লাগিব গাইস নহয় জানো এতিয়া দাম নাথাকিলেও কৰিব লাগিব এতিয়া লগালোঁ যেতিয়া নহয় জানো এতিয়া কৰিব লাগিব আৰু উপায় নাই চ' গাইস চাই থাকিব আপোনালোকে ভিডিঅ'টো গাইস এতিয়া চাব পাৰিব এতিয়া মনিকা কোৰ মাৰি আছে ধুনীয়াকৈ চাওক গাইস এতিয়া মনিকাও কোৰ মাৰি আছে উপায় নাই গাইস কৰিবও লাগিব দুখীয়া মানুহ নহয় খাবলৈ নাই কি কৰিব আৰু উপায় নাই গাইস চাব পাৰিব বতৰ একদম কি মানে মজা হৈ আছে একদম ঠাণ্ডা মানে একদম বৰষুণ আহোঁ বতৰ একদম কালা হৈ আছে একদম মানে বতৰটো চাওক গাইস বতাহ মাৰি আছে ধুনীয়াকৈ মাকৈ লগাইছে গাইছ এইখিনিত মাকৈ আছে আৰু হালধি চ' গাইছ কৰি কিনা হ'ল আৰু 4টা বাজিল এতিয়া যাবলৈ কাৰণে ওলালোঁ আৰু গাইছ এতিয়া উপায় নাই এতিয়া আৰু বৰষুণো আহোঁ অৱস্থা আৰু দিনটোও নাই আৰু এতিয়া যাবলৈ ওলালোঁ আৰু চাওক গাইছ একদম পুচিনা হৈ গ'ল গাকেইটা একদম ভাগৰ লাগি গ'ল চাওক চাফা হৈ গ'ল অলপমান চাওক গাইছ এতিয়া টুকুৰি ল'লে আৰু কোৰখন ল'লে আৰু এইফালে ভণ্টিও এতিয়া যাবলৈ ওলালে ভণ্টিও আহিছিলে এতিয়া বৰষুণ বতৰ এতিয়া আৰু টাইমো গ'ল 4টা বাজিল এতিয়া যাবলৈ ওলালোঁ আৰু গাইছ চাই থাকিব আপোনালোকে আমি এতিয়া গৈ আছোঁ ধুনীয়াকৈ দালিৰ লগত খাবলৈ কাৰণে সজিনা পাত কাঢ়ি আছোঁ চ' গাইছ এতিয়া সজিনা পাত কাঢ়ি ল'লোঁ ধুনীয়াকৈ এতিয়া গৈ থাকোঁ আৰু বলক আহি পাই গ'লোঁ আৰু ঘৰত আৰু অলপমান বৰষুণ ভিজি আহিলোঁ গাইছ এতিয়া মানে আহি পাওঁতে বৰষুণ পাই গ'লোঁ আৰু কি কৰিবা আৰু উপায়টো নাই চাব পাৰিব মই বাহিৰৰ নাজাৰা দেখাই আছোঁ বৰষুণ পৰি আছে টুপুৰকৈ মানে আহিব অলপ ভালকৈ আহিব চাওক গাইছ বৰষুণ আহি আছে চাওক চ' গাইছ আপোনালোকে ভিডিঅ'টো দেখিছই চাগে বৰষুণ আহিলে অলপমান ভিজি গ'লোঁ আৰু কি কৰিবা আৰু উপায় নাই চ' গাইছ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু নাপাহৰিব একদম মৰম চেনেহ কৰি আপোনালোকক ভিডিঅ'টো দেখাবলৈ কাৰণে বহুত কষ্ট কৰিছোঁ গাইছ লাইক শ্বেয়াৰ এটাটো বনে আৰু ন চ' গাইছ নেক্সট ভিডিঅ'ত আৰু লগ পাম